এগৰাকী নাৰ্ছ আৰু এটি পৰিত্যক্ত শিশু। অপাৰেশ্যন থিয়েটাৰৰ বাহিৰত অপেক্ষা কৰি থকা ৰাঘৱক উদ্দেশ্য কৰি চিষ্টাৰে ক'লে, এক্সকিউজ মি মিষ্টাৰ ৰাঘৱ, আপোনাৰ পত্নীৰ সন্তানটিক আমি বচাব নোৱাৰিলোঁ। চিষ্টাৰৰ কথা শুনি ৰাঘৱ ম্ৰিয়মান হৈ পৰিল। তেওঁ চিষ্টাৰক সুধিলে, চিষ্টাৰ, মই এতিয়াই মিছেছক লগ কৰিব পাৰিমনে? চিষ্টাৰে ক'লে, তেখেত বৰ্তমান অচেতন অৱস্থাত আছে। তেখেতৰ চেতনা ঘূৰি আহিলেই আপুনি তেখেতক লগ কৰিব পাৰিব। ৰাঘৱে হতাশ মনে চকীখনত বহি মূৰটো পিছলৈ থৈ চকু দুটা মুদি দিলে। সি ভাবিবলৈ ধৰিলে, আমি ইমান সুখী আছিলোঁ, কিন্তু হঠাৎ কি যে হৈ গ'ল। আমাৰ সুখৰ সংসাৰত কাৰ যে চকু পৰিল। ৰাঘৱৰ পত্নী চুইটি গৰ্ভৱতী হোৱা 9 মাহ হৈছিল। সকলো ঠিকে ঠাকেই চলি আছিল, কিন্তু 9ম মাহ অতিক্ৰম কৰাৰ পিছত চুইটিয়ে বিষ অনুভৱ কৰিবলৈ ধৰিলে। ডাক্তৰে চেকআপ কৰি গম পালে যে স্বাভাৱিক প্ৰসৱৰ বাবে শিশু আৰু মাতৃ দুয়োজনেই সুৰক্ষিত নহয়, গতিকে অপাৰেশ্যন কৰিব লাগিব। সকলো পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ডাক্তৰে অপাৰেশ্যন কৰাৰ বাবে সাজু হ'ল। দুৰ্ভাগ্যজনকভাৱে অপাৰেশ্যনৰ মাজভাগত ডাক্তৰে ক'লে যে কেঁচুৱাটোৰ হৃদস্পন্দন কমি আহিছে আৰু অৱশেষত সকলো শেষ হৈ গ'ল। ডাক্তৰে শিশুটিক বচাব নোৱাৰিলে। শিশুটিক হেৰুৱাই ৰাঘৱ মৰ্মাহত হৈ পৰিল। সেই সময়ত ৰাঘৱৰ মাকো হস্পিটেলতে আছিল। ৰাঘৱৰ মাকে ৰাঘৱক সান্তনা দি ক'লে, তই ভাগি নপৰিবি। তই ভাগি পৰিলে বোৱাৰীক সান্তনা কোনে দিব? বোৱাৰীয়ে 9 মাহে সন্তানৰ বাবে অপেক্ষা কৰিলে। অৱশেষত সকলো পানীৰ বুৰবুৰণিৰ দৰে নিমিষতে নাইকিয়া হৈ গ'ল। তেনেতে নাৰ্ছগৰাকীয়ে আহি ক'লে, আপোনালোকে চুইটিক লগ কৰিব পাৰে। নাৰ্ছে কোৱাৰ লগে লগে ৰাঘৱ আৰু মাক চুইটিক লগ কৰিবলৈ গ'ল। চুইটি লাহে লাহে সুস্থ হৈ উঠিছিল যদিও তাইৰ হৃদয়ত এটুকুৰা ঘাঁ আছিল। তাইৰ মাতবোল প্ৰায় বন্ধ হৈ পৰিছিল। কোনোবাই কিবা অলপ খাবলৈ দিলে খাইছিল। পিছত ৰাঘৱে তাইক জনালে যে কাইলৈ তেওঁলোকক ৰিলিজ দিয়া হ'ব। চুইটিয়ে একো নামাতিলে। তাইৰ মৌনতাই ৰাঘৱক আঘাত দি আছিল যদিও ডাক্তৰে ক'লে যে তেওঁ যথেষ্ট মানসিক আঘাত পাইছে, তেওঁক অলপ সময় দিব লাগিব। তেনেতে হঠাৎ হস্পিটেলৰ কৰিডৰত এটি শিশুৰ কান্দোন শুনিবলৈ পোৱা গ'ল। শিশুৰ কান্দোন শুনি নিতাল নিস্তব্ধ হৈ থকা চুইটিৰ চকু দুটা জিলিকি উঠিছিল। অপাৰেশ্যনৰ যন্ত্ৰণা ভোগ কৰা চুইটিয়ে বিচনাৰ পৰা উঠি কেতিয়া কৰিডৰ পালে গমেই নাপালে। কৰিডৰত তাই দেখিলে এগৰাকী নাৰ্ছে এটি কান্দি থকা শিশুক নিচুকাই আছে। শিশুটিৰ চাগে ভোক লাগিছিল। শিশুটিক আচলতে কোনোবাই এৰি থৈ গৈছিল। নাৰ্ছে শিশুটি চুইটিৰ হাতত দি গাখীৰ আনিবলৈ গ'ল। শিশুটিক কোলাত তুলি লৈ চুইটিয়ে তাক শান্ত কৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলে। তাই ভিতৰলৈ গ'ল আৰু শিশুটিক গাখীৰ খুৱাবলৈ আৰম্ভ কৰিলে। ৰাঘৱে এই সকলোবোৰ চাই আছিল। সি চুইটিক ক'লে, তুমি এইবোৰ কি কৰি আছা? এইটো আমাৰ সন্তান নহয়। তেনেতে নাৰ্ছগৰাকী আহিল আৰু তাই ক'লে, ভগৱানৰ কি লীলা, এজনী সন্তানৰ বাবে আকলোৱা আৰু আনজন মমতাৰ বাবে। আৰু চাওক, ইজনে সিজনৰ আকাংক্ষা কেনেদৰে পূৰণ কৰিছে। ৰাঘৱে আচৰিত হৈ ক'লে, চিষ্টাৰ, আপুনি কি কৈছে মই বুজি পোৱা নাই। তেতিয়া চিষ্টাৰে ক'লে,
আচলতে এই শিশুটিক কোনোবাই ইয়াত এৰি থৈ গৈছে। সি মাকৰ মৰমৰ বাবে হাহাকাৰ কৰি আছিল আৰু আপোনাৰ পত্নীয়ে সন্তানৰ। ৰাঘৱে চুইটিক ক'লে, তুমি এই সন্তানটো চিষ্টাৰক দি দিয়া। চুইটিয়ে কিছু সময়ৰ বাবে পাহৰি গৈছিল তাইৰ যন্ত্ৰণা, যিটো আকৌ মনত পৰিল। তাই চকুলো টুকি শিশুটিক নাৰ্ছৰ ফালে আগবঢ়াই দিলে। নাৰ্ছে ক'লে, যদি বিচাৰে এই সন্তানটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। নাৰ্ছে এই কথা কোৱাৰ লগে লগে চুইটিয়ে শিশুটিক আঁকোৱালি লৈ নাৰ্ছক সুধিলে, সঁচাকৈয়ে এই কেঁচুৱাটো আমি ৰাখিব পাৰিমনে চিষ্টাৰ? আপুনি সঁচা কথা কৈছে নহয়নে? চুইটিৰ চকুৰ পৰা নোহোৱা হৈ যোৱা জিলিকনিটো পুনৰ ঘূৰি আহিল। নাৰ্ছে কিবা কোৱাৰ আগতেই বিভ্ৰান্ত হৈ ৰাঘৱে ক'লে, যদি এই সন্তানটিৰ মাক ঘূৰি আহে তেতিয়া? নাৰ্ছগৰাকীয়ে তেওঁলোকক নিশ্চিতি দি ক'লে, এই সন্তানটিৰ মাক কেতিয়াও ঘূৰি নাহে। অৱশেষত চুইটি আৰু ৰাঘৱৰ সন্মতি সাপেক্ষে নাৰ্ছে মেনেজমেণ্টৰ লগত কথা পাতিলে আৰু শিশুটিক তুলি লোৱাৰ সুযোগ দিলে। পিছদিনা শিশুটিৰ সৈতে চুইটিক ডিছচাৰ্জ দিয়া হ'ল। শিশুটি চিৰদিনৰ বাবে চুইটি আৰু ৰাঘৱৰ হৈ পৰিল। চুইটিয়ে পাহৰি পেলালে সমগ্ৰ যন্ত্ৰণা। প্ৰিয় শ্ৰোতা দৰ্শক, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।